নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মোৰো বৰ্তমান ভালেই। মই আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ কচু গুটি আৰু বাহু মাছ ঔটেঙাৰ লগত খুব ধুনীয়া এখন মাছৰ জোল লৈ আহিছোঁ। সকলোৱে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আহকচোন তেতিয়াহ'লে মই ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোৱে আপোনালোকৰ মতামতবোৰ জনাবলৈ নাপাহৰিব আৰু নতুনকৈ চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক তেতিয়াহ'লে মই ৰেচিপিটো আৰম্ভ কৰোঁ। এইখিনি মই বাহু মাছ লৈ লৈছোঁ। বাহু মাছটো ডাঙৰ সেইবাবে এনেকৈ কটা আছে আৰু কচু গুটি ঔটেঙা বিলাহী লৈ লৈছোঁ। এফালে সৰিয়হ আদা কেঁচা জলকীয়া জিৰা নহৰু কেইটামান লৈ লৈছোঁ। এফালে কচু আলু ঔটেঙাখিনি কাটি লৈছোঁ আৰু এইখিনি সৰিয়হখিনি তিয়াই থৈছিলোঁ জলকীয়া নহৰু এইখিনিৰ মই পেষ্ট এটা বনাই ল'ম আৰু ইয়াতে বিলাহীও দিম। পিঁয়াজ দি দিছোঁ আৰু ইয়াৰ পেষ্ট এটা বনাই ল'ম মই এতিয়া। আৰু এইফালে মই কেৰাহী এখন পাতি লৈছোঁ। ইয়াতে মই পানী দিম। ইয়াতে কচু আলুখিনি বইল কৰি ল'ম। এইখিনি সিজি গ'ল কচু আৰু আলুখিনি। ইফালে মই কেৰাহী এখন গৰম কৰি লৈছোঁ। ইয়াতে মই মিঠাতেল দিম। আৰু মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। এইখিনি মই এফালে ফ্ৰাই কৰি ল'লোঁ, আনফালেও এনেদৰে ৰঙাকৈ ফ্ৰাই কৰি ল'ম। আৰু এইখিনি উলিয়াই লৈছোঁ। এতিয়া এই ৰৈ যোৱা তেলখিনিতে মই গোটা জিৰা দিছোঁ আৰু ইয়াতে কাটি লোৱা অকণমান বিলাহী দি দিছোঁ। আৰু ইয়াতে মই বিলাহীৰ পিচি লোৱা পেষ্টটো দি দিলোঁ। ইয়াত মই হালধি দিছোঁ, নিমখ দিছোঁ আৰু ইয়াতে অকণমান ফিছ মছলা দি দিছোঁ। আৰু ইয়াতে এতিয়া বইল কৰি লোৱা কচু আৰু আলুখিনি দি দিম। ইয়াতে মই জোখমতে পানী দিছোঁ। ইয়াতে মই ফ্ৰাই কৰি লোৱা মাছখিনি আৰু ঔটেঙাখিনি দি দিলোঁ, দেখুৱাবলৈ নহ'লে কিন্তু। কচু আৰু আলু সিজি থকাৰ বাবে ঔটেঙা আৰু মাছ একেলগে দি দিলোঁ। এতিয়া এনেকৈ 10 মিনিটমানৰ কাৰণে সিজিবলৈ দিম।
এতিয়া 10 মিনিটমানৰ পাছত খুব ধুনীয়াকৈ মোৰ মাছৰ জোল ৰেডি হৈ আছে। এইখিনি মোৰ মাছৰ জোলখিনি হৈ গ'ল আৰু এতিয়া মই গৰম গৰম ভাতৰ লগত এইখিনি খাম। খুব ভাল লাগিলে। আশা কৰোঁ আপোনালোকে সকলোৱে সম্পূৰ্ণকৈ ভিডিঅ'টো চালে আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ। তেতিয়াহ'লে আজিলৈ আহিলোঁ। বাই বাই।